নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজি বনাব লৈছোঁ ৰঙালাও পাতৰ লগত দাইলৰ বৰ। আৰু এই বৰবিধ কেনেদৰে বনায় আপোনালোককো অকণমান দেখুৱাই দিওঁ। খাবৰ কাৰণে খুব টেষ্টি হৈছিল, তাৰ কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'খিনিৰ মাজলৈ যাওঁ বলকচোন আৰু ৰেচিপিটো কেনেদৰে বনায় আপোনালোককো দেখুৱাই দিওঁ। ভিডিঅ'খিনি চাই কিনে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে বাতি এটাত কৰি আধামান পানী লৈ লৈছোঁ। তাৰ পাছতে একাপ মই দাইল দি দিছোঁ। আপোনালোকে যদিহে বেছি কৰি বনাব বিচাৰে অকণমান দাইল বেছি কৰি ল'ব লাগিব দেই। তাৰপিছত এয়া পাচলিৰ বাৰীত আহিছোঁ। এয়া ৰঙালাওৰ কোমলীয়া পাত ছিঙিবৰ কাৰণে। অকণমান পাতটো বুঢ়া হ'লে খাবৰ কাৰণে বেছি ভাল নালাগে, তাৰ কাৰণে কোমলীয়া পাত লৈছোঁ। আৰু এয়া দাইলখিনি 20 মিনিটমান পানীত তিয়াই থৈ দিয়াৰ পাছতে এয়া উঠাই লৈছোঁ। দাইলখিনিও ধুনীয়া কৰি সিজি গৈছে। তাৰপাছতে মিক্সি জাৰটোত দাইলখিনি দি দাইলৰ লগত অকণমান নিমখ দি যিখিনি প্ৰয়োজন হয় দি কেনে মিক্সিত দাইলখিনি পেষ্ট বনাই ধুনীয়া কৰি লৈ লৈছোঁ। আনপিনে এতিয়া মই উলিয়াই লৈছোঁ দাইলখিনি। দাইলখিনি গোটেই উলিয়াই লোৱাৰ পাছতে ইয়াতে মই এতিয়া এটা মিডিয়াম সাইজৰ পিঁয়াজ দি দিছোঁ আৰু দুটা জলকীয়া দি দিছোঁ। ইয়াতে আপোনালোকে যদি কিবা গুড়া শুকান মছলা আছে তেনেকুৱা কৰি মছলা ব্যৱহাৰ কৰিব পাৰে। মই পিছে একো মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। ভালদৰে মিহলা হোৱাৰ পাছত এইখিনি এতিয়া মই অকণমান সময়ৰ কাৰণে ছাইড কৰি থৈ দিম। তাৰপিছতে এয়া এখন থাল লৈছোঁ। থালত অকণমান গৰম পানী লৈছোঁ। বেছি গৰমো নহয়, উতলা গৰম পানী নহয়, এনে কুহুমীয়া গৰম পানী। তাৰপিছতে এয়া ৰঙালাওৰ পাতকেইটা এনেদৰে অকণমান কৰি কোমল হ'বৰ কাৰণে গৰম পানীত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট গছৰ পৰাই ছিঙি আনি কিনে পাতটো এনেদৰে গৰম পানী নিদিব। প্ৰথমতে দমকলৰ পানীত ধুই ল'ব, ভালদৰে ধুই ল'ব। এতিয়া মই এখিলা পাত কৰি গোটেইকেইখিলাই পাত ভালদৰে গৰম পানীত তিয়াই ধুই ল'ম বা কোমল হ'বৰ কাৰণে দি দিছোঁ। অকণমান সময় ৰাখি দিম যিহেতু। এতিয়া মই এখন হৈ গ'ল, এনেদৰে উঠাই ৰাখিছোঁ। এতিয়া মই ইয়াতে দাইলৰ পুৰখিনি দি কেনেদৰে দিওঁ আপোনালোকে চাই থাকক। প্ৰথমতে এনেদৰে আপোনালোকৰ যিমানটো প্ৰয়োজন হয় সিমানটো দিব পাৰে, কিন্তু ৰঙালাওৰ পাতকেইখিলা অকণমান ডাঙৰ হ'লে বেছিয়ে ভাল হয়। এনেদৰে মই ধুনীয়া কৰি ঢাকি দিম। তাৰপিছতে অকণমান কৰি এনেদৰে বাহিৰতো অকণমান কৰি দি দিম। তেতিয়া পাতকেইখিলা ধুনীয়া কৰি লাগি ধৰে বা এনেদৰে পাতখিলা এৰুৱাই নাযায় তেলত ভাজি দিলে। আপোনালোকে চামুচ দি কৰিব নুখুজিলে হাতেদিও কৰিব পাৰে। হাতেদি কৰিলে বেছিয়ে ভাল হয়। এয়া মোৰ ধুনীয়া কৰি এনেদৰে পাতকেইখিলা লগোৱা হৈ গ'ল। ওপৰে অকণমান কৰি দি দিম, তেতিয়া খাবৰ কাৰণে বেছিয়ে টেষ্টি হয়। তাৰ কাৰণে অকণমান এনেদৰে ওপৰে লগাই দিছোঁ দাইলখিনি। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই কেনে খাবচোন। এইটো বৰ খাবৰ কাৰণে খুব টেষ্টি হয়। আমি প্ৰায় খায়ে থাকোঁ এনেদৰে। এনেদৰে মই গোটেইকেইটা বৰ বনাই ল'ম। প্ৰথমতে বনাই ল'ম, তাৰপাছতে ভাজিম।
এতিয়া মই গোটেইখিনি বনাই লওঁ আপোনালোকে ভিডিঅ'খিনি শেষলৈকে চাই থাকিব চাই থাকিলেহে গম পাব কেনেদৰে মই বনাই আছোঁ এয়া দেখিলেনে গোটেইখিনি বনালোঁ মই যিহেতু 5 খিলা পাত আনিছিলোঁ তাৰ কাৰণে 5টায়ে বৰ বনাইছোঁ এতিয়া মই গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ দি কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে তেল দি দিছোঁ আপোনালোকে তেলৰ সলনি ৰিফাইনতো ভাজিব পাৰে তেলখিনি গৰম হৈ যোৱাৰ পাছতে এটা এটা কৰি ধুনীয়া কৰি বৰকেইটা বহুৱাই দিছোঁ বৰকেইটা কিন্তু দিয়ে আপোনালোকে লৰাই নিদিব আৰু গেছটো একেবাৰে লো ফ্লেমত ভাজিব নহ'লে ভিতৰৰ পিনে নিসিজিব এয়া লৰাব পৰা হৈছে তাৰ কাৰণে মই সাইড কৰি দিছোঁ সাইড কৰি দি আৰু এটা দি দিছোঁ কাৰণ জাগা আছে কেৰাহীটোত বহাবৰ কাৰণে তাৰ কাৰণে মই দিয়াত ভাল হোৱা নাছিল এতিয়া মই ধুনীয়া কৰি চিজিল লগাই ভাল কৰি দি আৰু এটা বহুৱাই দিছোঁ দি ভুজিলে মই আৰু এটা দিব পাৰোঁ কিন্তু নাই এনেদৰে ভাজি ল'ম কম কম কৰিয়ে এতিয়া দেখিলেনে ধুনীয়া কৰি ৰঙচুৱা হৈছে এনেদৰে মই লাহে লাহে কৰি পুৰকিটা ভাজি আছোঁ এয়া ধুনীয়া কৰি ৰঙচুৱা হৈ গ'ল এতিয়া মই এখনকৈ থালত নমাই ৰাখিম এয়া ধুনীয়া লাল লাল বৰ হৈ গ'ল মোৰ আৰু নেক্সট মই আৰু দুটা আছে যিহেতু এই দুটাও একেলগতে ভাজিলোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ কৰি চাই থাকক এই দুটাও বৰ মোৰ ধুনীয়া কৰি ৰঙচুৱা হৈ গ'ল এয়া মোৰ হৈ গ'ল আপোনালোকক কেনেদৰে ক্ৰিপসি হৈছে আপোনালোকক দেখুৱাই দিওঁ বলক ৰব আপোনালোকক কাটি কেনে দেখুৱাই আছোঁ এয়া একেবাৰে খৰখৰীয়া মাত ওলাইছে দেখিছেনে তাৰপিছত এয়া চাওক ইমান সফট হৈছে আৰু ভিতৰৰ পিনেও ধুনীয়া কৰি সিজিছে আপোনালোকে ট্ৰাই কৰিব দেই নিশ্চয় আৰু কমেন্ট কৰিব আৰু ভিডিঅ'খিনি চাই কিনে আপোনালোকে কেনে পালে জনাব আজিলৈ বিদায় মাগিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই